নমস্কাৰ আজি আমি আলোচনা কৰিম দশম শ্ৰেণী বিজ্ঞানৰ এচিড ক্ষাৰক আৰু লৱণ এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ এই প্ৰথম আৰম্ভ কৰিছো তো প্ৰশ্নাৱলী পেজ নম্বৰ 18 ত যিখিনি প্ৰশ্ন আছে 18 নম্বৰ পেজত থকা প্ৰশ্নাৱলীৰ প্ৰশ্ন আলোচনা কৰো প্ৰথম প্ৰশ্নটো দিয়া আছে তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে যদি তোমাক কেৱল ৰঙা লিটমাছ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা এতিয়া আমাক তিনিটা পৰীক্ষা নল দিয়া আছে পৰীক্ষা নল তিনটাত এটাত পাতিত পানী আছে এটাত এচিড দিয়া আছে আৰু এটাত ক্ষাৰক দিয়া আছে এতিয়া কোনটো কি হয় আমি কেনেকৈ চিনাক্ত কৰিম তাৰ কাৰণে আমাক ৰঙা লিটমাছ দিয়া আছে কেৱল ৰঙাহে দিয়া আছে এতিয়া ৰঙা লিটমাছ কাগজখনেৰে আমি কেনেকৈ কৰিম আমি এটা কথা মনত ৰাখিব লাগিব হেতু আমি জানোৱে যে অম্লত কি হয় লিটমাছৰ ৰং ৰঙা হয় তাৰ মানে অম্লত ৰঙা হয় তাৰ মানে অম্লত যদি আমি ডুবাই দিও ৰঙা লিটমাছখন তেতিয়া হলে কি হ'ব ৰঙাখনটো ৰঙাই হৈ থাকিব কাৰণ আমাক লিটমাছখন ৰঙা দিছে গতিকে আৰু ক্ষাৰকে কি কৰে ক্ষাৰকে নীলা কৰে অম্লই ৰঙা কৰে আৰু ক্ষাৰকে নীলা কৰে এতিয়া আমাক দিয়া আছে ৰঙা লিটমাছ কাগজখন যে দিয়া আছে অম্লত যদি আমি দিও হেখনৰ ৰংটো ৰঙাই হৈ থাকিব যেহেতু হেখন ৰঙা তাৰ ৰঙৰ পৰিৱৰ্তন নহয় কিন্তু যদি আমি ক্ষাৰক দ্ৰৱটো দিও তেতিয়া হলে হে ৰঙা লিটমাছ কাগজখন কি হৈ যাব নীলা হৈ পৰিব তাৰ মানে আমি হে কাগজখন ডুবাই চাব লাগিব ডুবাই চালে অম্লতটো ৰঙাই হৈ থাকিব গতিকে আমি হেতু কম নাপাম আৰু যেতিয়া পাতিত পানীত আমাৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় তাত যদি আমি ৰঙাখন দিও তাত ৰঙাই হৈ থাকিব আৰু যদি নীলা কাগজখন দিও নীলা লিটমাছ কাগজখন নীলাই হৈ থাকিব পাতিত পানীত তাৰ কোনো পৰিৱৰ্তন নহয় এতিয়া পৰিৱৰ্তন হ'ব ক'ত ক্ষাৰকত একমাত্ৰ ক্ষাৰকটো আছে য'ত ৰঙা লিটমাছ কাগজখন নীলালৈ পৰিৱৰ্তন হ'ব গতিকে উত্তৰত লিখিছো পৰীক্ষানলত থকা দ্ৰৱসমূহ চিনাক্ত কৰিবলৈ লিটমাছ কাগজ ব্যৱহাৰ কৰিব লাগিব এতিয়া ৰঙাহে দিয়া আছে গতিকে ৰঙাখন আমি ব্যৱহাৰ কৰি চাম তাৰ পিছত লিখিছো তিনিওটা পৰীক্ষানলত ৰঙা লিটমাছ কাগজ ডুবাই দিয়া হ'ল তিনিওটা পৰীক্ষানল তিনটা দিয়া আছে নহয় আমি তিনিওটাতে ডুবাই চাম যিটো পৰীক্ষানলত ৰঙা লিটমাছ কাগজ নীলা ৰঙলৈ পৰিৱৰ্তন হ'ব বুজিব লাগিব তাত ক্ষাৰকীয় দ্ৰৱ আছে এতিয়া যেতিয়া ডুবাই চাম আমি ডুবাই দিলো গোটেই কিটাতে আমি ডুবাই চাব লাগিব তো যিটোত নীলালৈ পৰিৱৰ্তন হ'ব যিটোতে নীলালৈ পৰিৱৰ্তন হ'ব হেতু তেতিয়া বুজিব লাগিব তাত কি আছে ক্ষাৰক আছে গতিকে আমি হে ক্ষাৰক থকা দ্ৰৱটো বিচাৰি পালো এতিয়া তাৰ পিছত লিখিছো এতিয়া আমি ৰঙা লিটমাছ কাগজখনটো নীলা হৈ গ'ল যেতিয়া তাত ডুবাই দিলো ক্ষাৰকত ডুবাই দিয়াৰ পিছত এখন নীলা হৈ গ'ল তাৰপিছত আমি ক্ষাৰকীয় দ্ৰৱটো চিনাক্ত কৰি ললো কৰি পেলাই হেতু বেলেগকে থলো বাকি থাকিল আমাৰ অম্ল আৰু পাতিত পানী যিখন লিটমাছ কাগজ আছে লিটমাছ কাগজখন আমাৰ নীলা আছে এতিয়া নতুনকৈ পোৱা নীলা লিটমাছ কাগজ টুকুৰা আমি যিখন নতুনকৈ পালো হেখনটো নীলা হৈ গ'ল কাৰণ ক্ষাৰকত ডুবোৱাৰ লগে লগে হেখন নীলা হ'ল গতিকে নতুনকৈ পোৱা নীলা লিটমাছ কাগজ টুকুৰা দুভাগ কৰিলো দুভাগ কৰি আন কাৰণ দুটা পৰীক্ষা নলী আছে আৰু দুইটা পৰীক্ষা নলীত আমি দুটুকুৰ ডুবাই দিলো যিটো পৰীক্ষা নলীত নীলা লিটমাছ কাগজ টুকুৰা পুনৰ ৰঙা হৈ পৰিব এতিয়া এই দুটাৰ কোনবা এটাতো অম্ল আছে যিটোত অম্ল আছে হেতুত ডুবাই দিয়াৰ লগে লগে হেতু কি হৈ যাব লিটমাছ কাগজ টুকুৰ ৰঙা হৈ যাব গতিকে ৰঙা হৈ গলে বুজিব লাগিব যে তাত এচিড দ্ৰৱ আছে কাৰণ এচিডে কি কৰে ৰঙা কৰে কাৰণ এচিডে নীলা লিটমাছৰ ৰং ৰঙা কৰে আনহাতে
যিটো পৰীক্ষানলীত ৰঙা বা নীলা লিটমাছ কোনোটোৱে ৰঙৰ কোনো পৰিৱৰ্তন নঘটিল বুজিব লাগিব যে তাত পাটিত পানী আছে কাৰণ পাটিত পানীত আমাৰ লিটমাছৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় গতিকে আমি এনে ধৰণে তিনিওটা পৰীক্ষানলত কোনটোত ক্ষাৰক আছে কোনটোত এসিড আছে আৰু কোনটোত পাটিত পানী আছে আমি উলিয়াব পাৰিম নেক্সট কোৱেশ্চন লৈছো এটো প্ৰশ্নাৱলী পেজ নম্বৰ 20 ত আছে sorry এটো পেজ নম্বৰ 22 পেজ নম্বৰ 22 হয় 2 হয় তো 22 পেজ নম্বৰ থকা কোৱেশ্চন আনসাৰ খিনি তো ইয়াত ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় দৈ আৰু টেঙা জাতীয় খাদ্যবস্তু আমি পিতল বা তামৰ পাত্ৰত কি কাৰণে নথওঁ উত্তৰত লিখিছো দৈ আৰু টেঙা খাদ্যবস্তুত এসিড থাকে জানো আমি দৈ কি থাকে ল্যাকটিক এসিড কাৰণ ল্যাকটিক এসিডে গাখীৰৰ পৰা দৈ হোৱাত সহায় কৰে আৰু টেঙা খাদ্যবস্তু টেঙাটো এসিড থাকে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি এসিডে যেতিয়া আমাৰ তাম বা পিতল এইবোৰ কি হয় ধাতু আৰু এই ধাতুৰ সৈতে বিক্ৰিয়া কৰি বিষাক্ত লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে যিটো মানুহৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক যিবোৰ গেছ উৎপন্ন কৰে আৰু যিটো আমাৰ লৱণ উৎপন্ন কৰে হেবোৰ বিষাক্ত হ'ব পাৰে গতিকে হেবোৰ যিবোৰ উৎপন্ন কৰে হেবোৰ আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে হেহে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় নেক্সট কোৱেশ্চনটো দিছে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা এসিডে যেতিয়া ধাতুৰ সৈতে বিক্ৰিয়া কৰে ইয়া আগৰ কোৱেশ্চনটো লিখিলোৱে আনসাৰটো এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰোজেন গেছ নিৰ্গত হয় এটা আমি সমীকৰণটো এনে ধৰণে লিখিছো যেতি এসিড আৰু ইয়া ধাতু কোনবা এটা ধাতু থাকিব ধাতুটো যেতিয়া বিক্ৰিয়া কৰিব তাত লৱণ উৎপন্ন হয় আৰু তাৰ লগতে কি গেছ উৎপন্ন হয় হাইড্ৰোজেন গেছ উৎপন্ন হয় তাৰপিছত উদাহৰণ দিবলৈ দিছে উদাহৰণ লিখিছো সোডিয়ামে যেতিয়া HCl ৰ লগত বিক্ৰিয়া কৰে হাইড্ৰক্লোৰিক এসিডৰ লগত তেতিয়া কি হয় সোডিয়াম ক্লোৰাইড উৎপন্ন হয় সোডিয়াম ক্লোৰাইডটো এটা লৱণ যোগ হাইড্ৰোজেন গেছ উৎপন্ন হয় আন এটা উদাহৰণ লৈছো জিংকে সালফিক এসিডৰ লগত যেতিয়া বিক্ৰিয়া কৰে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে নেক্সট হাইড্ৰোজেন গেছৰ উপস্থিতি আমি হাইড্ৰোজেন গেছৰ উপস্থিতি কি ধৰণে পৰীক্ষা কৰিম গতিকে হাইড্ৰোজেন গেছৰ উপস্থিতি পৰীক্ষা কৰিবলৈ এটা পৰীক্ষানলীত 5 ml মান লঘু সালফিক এসিড লোৱা হ'ল আৰু তাত কেইটামান জিংকৰ টুকুৰা যোগ কৰা হ'ল আমি পৰীক্ষানলী এটাত কি কৰিম 5 ml মান কি ল'ব লাগিব লঘু সালফিক এসিড H2SO4 লৈ পেলাই তাত কেইটুকুৰ মান কি কৰিব আছে জিংকৰ টুকুৰা কেইটামান যোগ কৰিব দিছে নেক্সট পৰীক্ষানলীটোত উদ্ভৱ হোৱা গেছখিনি সাবুন পানীৰ মাজেৰে পাৰ হ'বলৈ দিয়া হ'ল পৰীক্ষানলীটোত যি গেছ উদ্ভৱ হ'ব সেই গেছখিনি আমি সাবুন পানীৰ মাজেৰে পাৰ হ'বলৈ দিব লাগিব সাবুন পানীৰ মাজেৰে যেতিয়া পাৰ হ'বলৈ দিম সাবুন পানীত কিছুমান বুদবুদৰ সৃষ্টি হ'ব কিছুমান নেকি বুদবুদ কিছুমান ওলাব এডাল জ্বলি থকা মম বুদবুদখিনি ওচৰলৈ নিয়া হ'ল জ্বলি থকা মম এডাল সেই বুদবুদখিনি যত ওলাব আমি সেইখিনিৰ ওপৰত ধৰিব লাগিব ওচৰলৈ নিলে কি কৰিব মমডাল ফটফট শব্দ কৰি জ্বলি উঠিব মমডাল এনে সাধাৰণতে যেনেকৈ জ্বলি থাকে তাৰ পিছত তাত কি কৰিব মমডালত ফটফট শব্দ কৰি জ্বলিব ঠিক এই পৰীক্ষাটোৱে ইয়াকে প্ৰমাণ কৰে যে উৎপন্ন হোৱা গেছটো হাইড্ৰোজেন গেছ গতিকে এই যে ফটফট শব্দ কৰি জ্বলি উঠিল সেইটোৱে প্ৰমাণ কৰিছে যে ইয়াত কি আছে হাইড্ৰোজেন গেছ আছে নেক্সট কোৱেশ্চনটো দিছে এটা ধাতব যৌগ A যৌগটোৰ নাম A বুলি কৈছে যৌগটোৰ নাম আমাক কৈ দিয়া নাই যৌগটো A বুলি কৈছে লঘু হাইড্ৰক্লোৰিক এসিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবৰণি সৃষ্টি কৰে কাৰ লগত হাইড্ৰক্লোৰিক এসিড HCl
HCl লগত বিক্ৰিয়া কৰি বুৰবনি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায় যেটো গেছ উৎপন্ন হ'ব সেই গেছটোৱে জ্বলি থকা মম নুমুৱায় মানে আমি জানো যেতিয়া আমাৰ জুই নুমায় হেতু কিহৰ কাৰণে নুমায় যেতিয়া তাত কাৰ্বন ডাই অক্সাইড থাকে কাৰ্বন ডাই অক্সাইডে গেছে জুই নুমুৱায় আৰু অক্সিজেন গেছে জুই জ্বলাত সহায় কৰে হেতু আমি জানো অক্সিজেনৰ উপস্থিতিতহে দহন হয় অক্সিজেন থাকিলেহে জুই জ্বলে আৰু যেতিয়া কাৰ্বন ডাই অক্সাইড থাকে তেতিয়া কি হয় নুমাই যায় গতিকে ইয়াত কৈছে জ্বলি থকা মম নুমুৱায় মানে ইয়াত নিশ্চয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোৰাইড বিক্ৰিয়াটো যেতিয়া সংঘটিত হ'ব বিক্ৰিয়াটো উৎপন্ন হোৱাৰ পিছত এটা যৌগ কি পাইছো ক্যালসিয়াম ক্লোৰাইড Cl2 ক্যালসিয়াম ক্লোৰাইড হলে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা এতিয়া সমীকৰণটো লিখিব লাগিব ইয়াৰ অকল ক্যালসিয়াম ক্লোৰাইডে উৎপন্ন হোৱা নাই তাৰ লগত কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে কাৰণ জ্বলি থকা মম নুমুৱাই বুলি কৈছে এটো কাৰ্বন ডাই অক্সাইড এটা উৎপন্ন হ'ল আৰু এটা কি উৎপন্ন হৈছে বুলি কৈছে ক্যালসিয়াম ক্লোৰাইড এতিয়া এই যৌগটো কি হ'বনো কি যৌগৰ লগত এতিয়া যুগ ইয়াত হাইড্ৰক্লোৰিক এসিডৰ সৈতে বিক্ৰিয়া হৈছে তাৰ মানে HCl হাইড্ৰক্লোৰিক এসিডৰ লগত বিক্ৰিয়া হৈছে এতিয়া এই যৌগটো কি হ'ব যেটো যৌগই বিক্ৰিয়া কৰিলে আমাৰ ক্যালসিয়াম ক্লোৰাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে গতিকে হেতু আমাৰ কি হ'ব হেতু হ'ব ক্যালসিয়াম কাৰ্বনেট CaCO3 গতিকে এইখিনি মই লিখি দিছো যেহেতু উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱাই গতিকে গেছটো কাৰ্বন ডাই অক্সাইড হ'ব গতিকে গেছটো কাৰ্বন ডাই অক্সাইড হ'ব গম পালো আনহাতে বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোৰাইড এটা যৌগ পালো আমি ক্যালসিয়াম ক্লোৰাইড গতিকে ধাতব যৌগ এটো ক্যালসিয়াম কাৰ্বনেট হ'ব গতিকে ধাতব যৌগটো কি হ'ব ক্যালসিয়াম কাৰ্বনেট CaCO3 গতিকে আমাক ইয়াৰ কাৰণে কি লিখিব দিছে সমীকৰণটো লিখিব দিছে গতিকে উক্ত বিক্ৰিয়াটোত সংঘটিত সমীকৰণটো হ'ল ক্যালসিয়াম কাৰ্বনেট যোগ HCl মানে CaCO3 প্লাস HCl তো বিক্ৰিয়া ঘটি কি হ'ল CaCl2 প্লাস CO2 আৰু লগত উৎপন্ন হ'ব H2O কাৰণ এই ক্যালসিয়ামে বিক্ৰিয়া ঘটি এই ক্লোৰিনটোক লৈ CaCl2 হ'ল তাৰ পিছত কাৰ্বন ডাই অক্সাইড ইয়াত CO3 আছে বা কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল আৰু ইয়াতে এটা অক্সিজেন থাকি গ'ল ইয়াত হাইড্ৰোজেন থাকিলে হেতু লগ লাগি ইয়াত পানী উৎপন্ন কৰিছে এতিয়া আমি এটো সমতুল কৰিব লাগিব সমতুল কৰিবলৈ হলে ইয়াত আমাৰ ক্লোৰিন দুটা আছে গতিকে ইয়াত দুই এটা দিলো দুই এটা দিয়াৰ লগে লগে ইয়াত হাইড্ৰোজেন দুটা হ'ল ইয়াত হাইড্ৰোজেন দুটাই আছে গতিকে বাকিখিনি মিলি আছে কাৰণ ইয়াত কাৰ্বন এটা আছে অক্সিজেন দুটা এটা তিনটা আছে ইয়াত কাৰ্বন তিনটা আছে ক্যালসিয়াম এটা বাকিখিনি মিলি আছে গতিকে সমীকৰণটো হেতুৱে হ'ব নেক্সট আছে পেজ নম্বৰ 25 থকা কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটোত কি দিছে জলীয় দ্ৰৱত হাইড্ৰক্লোৰিক এসিড HCl HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় কাৰণ HCl HNO3 এইবোৰত কি হয় H+ আয়ন ৰিলিজ হয় H+ আয়ন এৰি দিয়ে কিন্তু এলকহল বা গ্লুকোজত কি নহয় H+ আয়ন হাইড্ৰোজেন আয়নটো এৰি নিদিয়ে হাইড্ৰোজেন আয়ন ৰিলিজ নকৰে হেতু কাৰণে ইহঁতে আম্লিক ধৰ্ম নেদেখুৱায় গতিকে আনসাৰটো লিখিছো জলীয় দ্ৰৱ এটা আম্লিক ধৰ্ম দ্ৰৱটোত H+ আয়ন মুক্ত হোৱাৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া সেই জলীয় দ্ৰৱটো আম্লিক হ'বনে নহয় হেতু কিহৰ ওপৰত নিৰ্ভৰ কৰে দ্ৰৱটোত H+ আয়ন মুক্ত হৈছে নে নাই হোৱা জলীয় দ্ৰৱত HCl HNO3 আদি এসিডবোৰে H+ আয়ন মুক্ত কৰে কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগই H+ আয়ন মুক্ত কৰিব নোৱাৰে সেই কাৰণে জলীয় দ্ৰৱত HCl HNO3 আদি ইত্যাদিয়ে আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগই আম্লিক ধৰ্ম নেদেখুৱায়
নেক্সট 2 নম্বৰ কুৱেশ্যনত লিখিছোঁ এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে বিদ্যুৎ প্ৰবাহিত কেতিয়া হয় যেতিয়া তাত আয়ন থাকে আয়ন থাকিলে তাত কি হয় বিদ্যুৎ পৰিবহণ হয় আৰু এচিড মানে এচিডত কি থাকে H+ আয়ন H+ আয়ন থাকে যেতিয়া H+ আয়ন থাকিব গতিকে সেই H+ আয়ন থকাৰ কাৰণে তাত কি হয় বিদ্যুৎৰ পৰিবহণ হয় গতিকে উত্তৰত লিখিছোঁ উত্তৰত আধানৰ প্ৰবাহৰ বাবে বিদ্যুৎ পৰিবহণ হয় এচিড এটা জলীয় দ্ৰৱ আয়নিত হৈ H+ আয়ন উৎপন্ন কৰে এই H+ আয়নৰ বাবে বিদ্যুৎ পৰিবহণ হয় সেয়েহে এচিড এটা জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰিব পাৰে নেক্সট কুৱেশ্যনটো দিছে শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় তে শুকান HCl গেছ যদি HCl হাইড্ৰক্লোৰিক এচিড গেছ হিচাপত থাকে সেই গেছ যদি আমি লিটমাছ কাগজৰ ওপৰত দিওঁ শুকান লিটমাছ কাগজখনো শুকান হ'ব লাগিব আৰু এইটো গেছ আকাৰত থাকিব লাগিব তেতিয়া ৰঙৰ পৰিৱৰ্তন নঘটায় তাৰমানে আমি জানো HCl মানে এইটো হেৰি হয় এচিডে কি হ'ব ৰঙা কৰে যদি আমি নীলা লিটমাছ কাগজ এখনৰ ওপৰত দিওঁ তেতিয়া ই কোনো ধৰণৰ বিক্ৰিয়া নকৰে মানে ই নীলা যদি নীলাই হৈ থাকিব ৰঙা যদি ৰঙা হৈ থাকিব এইটো কি কাৰণে হয় কাৰণ গেছটো কি বুলি কৈছে শুকান বুলি কৈছে শুকান মানে শুকান যেতিয়া হৈ থাকিব হি তেতিয়া কোনো ধৰণৰ বিক্ৰিয়া কৰিব নোৱাৰে বা লিটমাছ কাগজখনো শুকান হৈ থাকিব শুকান হৈ থাকিলে তেতিয়া কি হয় যেতিয়া HCl আৰু যেতিয়া কোনো এটা মানে অম্লত এচিড থাকে আৰু তাত লিটমাছ কাগজ থাকে লিটমাছ কাগজখন যেতিয়া তাত থাকে তাত পানী থাকে পানীৰ লগত বিক্ৰিয়া ঘটি হি ৰঙৰ পৰিৱৰ্তন ঘটায় যিহেতু শুকান হৈ থাকিব লিটমাছ কাগজখনো শুকান বা গেছ আকাৰত থাকিব এচিডটো গতিকে হি ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে গতিকে উত্তৰত লিখিছোঁ পানী বা জলীয় দ্ৰৱৰ অনুপস্থিতিত যদি নাথাকে HCl গেছে হাইড্ৰজেন আয়ন মুক্ত কৰিব নোৱাৰে লিটমাছ কাগজ টুকুৰা শুকান হোৱাৰ বাবে HCl ইয়াৰ ওপৰতো কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে সেয়েহে HCl কোনো ধৰণৰ আম্লিক গুণ নেদেখুৱায় আৰু লিটমাছ কাগজৰ ৰঙৰ ওপৰত প্ৰভাৱ নেপেলায় গতিকে যেতিয়া শুকান হৈ থাকে যেতিয়া পানী থাকে তিতা বা হেমেকা হৈ থাকে তেতিয়া ই কি কৰে হাইড্ৰজেন আয়ন মুক্ত কৰিব পাৰে আৰু যেতিয়া শুকান হৈ থাকে তেতিয়া কোনো ধৰণৰ বিক্ৰিয়া নঘটে আৰু বিক্ৰিয়া নহয় কাৰণে হেতু কি হয় কোনো গুণ নেদেখুৱায় আম্লিক গুণটো দেখাব নোৱাৰে নেক্সট কুৱেশ্যন দিছে এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় তাৰমানে যদি আমাৰ ইয়াত এচিড আছে সেই এচিডত আমি পানী যোগ নকৰোঁ বৰঞ্চ কি কৰোঁ আমি পানী লৈ পেলাই সেই পানীত অলপকৈ আমি এচিড যোগ কৰোঁ কিহৰ কাৰণে কৰোঁ এইটো কাৰণ এচিডটো যেতিয়া আমি লঘু কৰোঁ মানে হি কনচেন্ট্ৰেটেড হৈ থাকে হি গাঢ় হৈ থাকে আৰু যেতিয়া গাঢ় হৈ থাকে সেয়া যেতিয়া আমি পানীত যোগ পানী যেতিয়া তাত যোগ কৰিবলৈ যাম সেইটো কি হ'ব তাত যথেষ্ট তাপৰ উদ্ভৱ হ'ব আৰু তাৰ ফলত সেইটো কি হ'ব পাৰে চিটিকি পৰিব পাৰে আৰু যদি চিটিকি পৰে এচিডটো বহুত চোকা হয় বহুত গাঢ় হয় গতিকে হি যদি মানুহৰ গাত পৰে বা কাপোৰত পৰে সেইটো পুৰি যাব গতিকে উত্তৰত লিখিছোঁ এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কাৰণ পানী এচিডত যোগ কৰিলে যথেষ্ট তাপৰ উদ্ভৱ হয় যেতিয়া আমি পানী এচিডত যোগ কৰোঁ যথেষ্ট তাপৰ উদ্ভৱ হয় বিক্ৰিয়াটোত উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো চিটিকি মানুহৰ মুখমণ্ডলত কাপোৰ বা শৰীৰৰ আন অংশত পৰিব পাৰে ইয়াৰ ফলত সেই ঠাইত জ্বলি যাব য'ত পৰিব যেতিয়া কাৰণ সেইখিনি আমি পানী অকমানহে যোগ কৰিম অকমান যোগ কৰাৰ লগে লগে সেইখিনি চিটিকি যাব কাৰণ সেইখিনি কনচেন্ট্ৰেটেড হৈয়ে থাকিব তেতিয়া আৰু সেইখিনি যেতিয়া চিটিকি ক'বাত পৰিব য'ত পৰিব সেই ঠাইখিনি জ্বলি যাব সেয়েহে এনেকুৱা দুৰ্ঘটনা সংঘটিত নহ'বলৈ পানীত এচিড মিহলাবলৈ পৰামৰ্শ দিয়া হয় তেতিয়া কি হয়
সেইকাৰণে পানীত এচিড মিহলাবলৈ কয় কাৰণ পানীটো আমি বেছি পৰিমাণে ল'ম বেছি পৰিমাণে লৈ পেলাই তাত আমি এটুপকে একেবাৰে সামান্য পৰিমাণত কি কৰিম এচিড দিম এচিড দিলে তেতিয়া হেলে কি হ'ব যেহেতু পানীখিনি আমাৰ নৰ্মেল হৈ থাকে গতিকে তাত অলপ এচিড দিলে তাত তাপ যদিও উৎপন্ন হয় বহুত কম পৰিমাণৰ তাপ উৎপন্ন হ'ব আৰু তাৰ ফলত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় গতিকে হেতু উত্তৰটো এইখিনিয়ে হ'ব নেক্সট কোৱেশ্চনটো দিছে এচিডৰ দ্ৰৱ এটা লঘু কৰোতে হাইড্ৰনিয়াম আয়ন H3O+ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ'ব এচিডৰ দ্ৰৱ এটা যেতিয়া লঘু কৰিম তাত হাইড্ৰনিয়াম আয়নটো কেনে ধৰণে পৰিৱৰ্তন হ'ব এক নিৰ্দিষ্ট আয়তনৰ এচিডত নিৰ্দিষ্ট পৰিমাণৰ হাইড্ৰনিয়াম আয়ন থাকে যেতিয়া এচিডৰ দ্ৰৱ এটা লঘু কৰিবলৈ পানী যোগ কৰা হয় তেতিয়া দ্ৰৱটোৰ আয়তন বাঢ়ি যাব কিন্তু হাইড্ৰনিয়াম আয়ন তাত একেই থাকিব গতিকে এচিডৰ দ্ৰৱ এটা লঘু কৰোতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা প্ৰতি একক আয়তনত হ্ৰাস পাব এতিয়া মানে এনেকুৱা ধৰণৰ হ'ব যেতিয়া আমাৰ সাপোজ ইমানখিনি মান আছে আমি ইমানখিনি ইয়াত নিৰ্দিষ্ট এক হাইড্ৰনিয়াম আয়ন আছে তাত আমি যদি আৰু পানী যোগ কৰো লঘু কৰা মানে কি তাত পানী যোগ কৰিব লাগিব আমি ইমানখিনি মান পানী যোগ কৰিলো এতিয়া এই গোটেইখিনি এতিয়া আয়তনটো বাঢ়ি গল ইমানখিনি হ'ল আগতে ইমানখিনি মান আছিল এতিয়া ইমানখিনি হৈ গল গতিকে আয়তনটো বাঢ়ি গল আমাৰ যেটো এচিডৰ পৰিমাণটো বাঢ়ি গল কিন্তু তাত কি হ'ল হাইড্ৰনিয়াম আয়ন ইমানখিনিত হাইড্ৰনিয়াম আয়ন আছিল ইমানখিনি মানত হাইড্ৰনিয়াম আয়ন যদি 5টা আছিল এতিয়া তাতকে বাঢ়ি গৈ ইমানখিনি যা ঠাইত হাইড্ৰনিয়াম আয়নটো 5টাই থাকি গল গতিকে আমাৰ কি হ'ল আয়তনটো বাঢ়ি গল ঠিকে কিন্তু প্ৰতি একক আয়তন হিচাপত যদি আমি হিসাব কৰো তেতিয়া হলে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কি হৈছে হ্ৰাস পাইছে গতিকে হেতু উত্তৰটো এইখিনি হ'ব নেক্সট কোৱেশ্চনত দিছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটা অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়ন OH ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ'ব কি কৈছে সোডিয়াম হাইড্ৰক্সাইডটো নিজে এটা ক্ষাৰক আৰু সেই ক্ষাৰকটোত যদি আমি আৰু অধিক ক্ষাৰক দ্ৰৱীভূত কৰো আৰু তাত যদি আৰু বেছি ক্ষাৰক দ্ৰৱীভূত কৰো তেতিয়া হলে কি হ'ব OH আয়নৰ গাঢ়তা কি হ'ব তাত আৰু বাঢ়ি যাব গতিকে উত্তৰত লিখিছো সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা প্ৰতি একক আয়তনত বৃদ্ধি পাব কাৰণ তাত আমি হাইড্ৰক্সাইড আৰু ক্ষাৰক যেটো ক্ষাৰকৰ দ্ৰৱ আছে তাত আমি অকল ক্ষাৰক ঢালিলে তাত কি হ'ব ক্ষাৰকৰ পৰিমাণটো OH আয়ন হে ক্ষাৰকৰ পৰা আৰু OH আয়ন উৎপন্ন হ'ব গতিকে হিমানখিনি ঠাইত কি হ'ব OH ৰ পৰিমাণ হাইড্ৰক্সাইড আয়নৰ পৰিমাণটো বাঢ়ি যাব নেক্সট লৈছো প্ৰশ্নাৱলী পেজ নম্বৰ 28 ত থকা প্ৰশ্নখিনি ফাৰ্স্ট কোৱেশ্চনটোত কি দিছে তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় গতিকে এটোৰ কাৰণে আমি কি কৰিব লাগিব pH বেলেন্সটো জানিব লাগিব pH বেলেন্সটো কি হয় আমাৰ এনেকে থাকিব 0 পৰা 14 লৈ থাকে 0 পৰা 14 ৰ মাজত 7 টো থাকিব এই 7 টো আমাৰ এটো নিউট্ৰেল বুলি ধৰা হয় এটো প্ৰথম হাতটো প্ৰথম হয় যেতিয়া হাতৰ পৰা ইফালে যাব হেখিনি ক্ষাৰকীয় হৈ যায় আৰু যিমানে ইফালে আহিব হেখিনি আম্লিক হয় অম্ল তাৰ মানে হাতৰ পৰা কমি গলে মানে শূন্যৰ পৰা হাতৰ ভিতৰত থাকিলে হেখিনি হ'ব আম্লিক মানে এসিড আৰু হাতৰ পৰা 14 ৰ মাজত থাকিলে হেখিনি হ'ব ক্ষাৰকীয় আৰু যদি হাতত থাকে হাতটো হল প্ৰশমন তাত আম্লিক গুণো নাথাকে ক্ষাৰকীয় গুণো নাথাকে গতিকে আমি এটো মনত ৰাখিম মেইনলি 0 14 মাজত 7 এখিনি হল আম্লিক এখিনি হল ক্ষাৰকীয় এতিয়া খুদিছে তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে দ্ৰৱ A ৰ pH ৰ মান 6 দ্ৰৱ A ৰ pH ৰ মান 6 বুলি কোৱাৰ লগে লগে হাতৰ পৰা ইফালে আহিল মানে এটো কি হল আম্লিক আৰু B ৰ pH ৰ মান 8 মানে হাততকৈ বেছি হৈ গল তাৰ মানে এটো ক্ষাৰক B টো হ'ব ক্ষাৰক আৰু A টো হ'ব আম্লিক কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি
কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় গতিকে কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ পৰিমাণ বেছি হ'ব গতিকে এটো যেহেতু আম্লিক গতিকে আম্লিকটোত আমাৰ হাইড্ৰজেন আয়নৰ গাঢ়তাটো বেছি হ'ব গতিকে উত্তৰটো লিখিছো দ্ৰৱ এত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি দ্ৰৱ এ হ'ল আম্লিক আৰু দ্ৰৱ বি হ'ল ক্ষাৰকীয় কাৰণটো গম পালোৱে এ কিয় আম্লিক কিয় হ'ল আৰু বি ক্ষাৰকীয় কিয় হ'ল নেক্সট কোৱেশ্চনটো লৈছো দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে হাইড্ৰজেন আয়নৰ গাঢ়তাই দ্ৰৱ এটাৰ প্ৰকৃতি নিৰূপণ কৰে গতিকে H+ আয়নৰ গাঢ়তাটোৰ ওপৰত দ্ৰৱটো কি প্ৰকৃতিৰ হ'ব হেতু নিৰূপণ কৰে যদি দ্ৰৱ এটাৰ H+ আয়নৰ গাঢ়তা বেছি হয় গাঢ়তা বৃদ্ধি হয় দ্ৰৱটো আম্লিক ধৰ্ম বৃদ্ধি পাব যদি মানে কি হয় H+ আয়ন বেছি হৈ যায় হেতু কি হ'ব আম্লিক হৈ যাব আৰু H+ আয়ন হ্ৰাস হলে H+ আয়নৰ গাঢ়তা হ্ৰাস কৰিলে দ্ৰৱটো ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব যদি H+ আয়ন বেছি হৈ যায় তেতিয়া হলে হেতু কি হ'ব আম্লিক হৈ যাব আৰু যদি যিমানে H+ আয়নৰ গাঢ়তাটো কমি যাব হেতু হিমানে ক্ষাৰকীয় হৈ যাব নেক্সট কোৱেশ্চনটো দিছে ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকেনে যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয় কিন্তু ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে নে নাথাকে ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে গতিকে লিখিছো থাকে আৰু যদি থাকে তেতিয়া হলে ইহত কিয় ক্ষাৰকীয় হয় কাৰণ ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে যদিও OH আয়নো থাকে H+ আয়নে কি কৰে দ্ৰৱ এটা আম্লিক কৰে আৰু OH- আয়নে এটো ক্ষাৰকীয় কৰে গতিকে তাত H+ আয়ন আৰু OH- আয়ন দুইটা থাকে কিন্তু H+ আয়নৰ তুলনাত OH- আয়ন অধিক পৰিমাণে থাকে যাৰ ফলত দ্ৰৱটো ক্ষাৰকীয় হয় তাৰ পাছত নেক্সট কোৱেশ্চনটো দিছে মাটিত কি অৱস্থাত কৃষক এজনে পুৰা চূণ মানে কেলছিয়াম অক্সাইড বা শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড বা চক কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা মাটিত কৃষকে কি কৰে কেতিয়াবা কেলছিয়াম অক্সাইড মানে পুৰা চূণ বা শিথিলিত চূণ এইবোৰ ব্যৱহাৰ কৰে মানে কি অৱস্থাত মাটিখিনি কি অৱস্থাত থাকিলে কোন কি ধৰণৰ চূণটো ব্যৱহাৰ কৰিব গতিকে উত্তৰটোত লিখিছো যদি মাটি এটুকুৰা আম্লিক হৈ থাকে যদি মাটি টুকুৰা আম্লিক গুণ বৃদ্ধি পায় তেতিয়া হলে কি হ'ব হে আম্লিক গুণ নাইকিয়া কৰিবলৈ কৃষক এজনে পুৰা চূণ কেলছিয়াম অক্সাইড বা শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড বা চকৰ নিচিনা ক্ষাৰকীয় দ্ৰৱ প্ৰয়োগ কৰে কাৰণ মাটিখিনি যেতিয়া আম্লিক হৈ থাকিলে তাৰ হে আম্লিক গুণটো নাইকিয়া কৰিবলৈ তাৰ লগত কি কৰে ক্ষাৰক যোগ কৰে আম্লিক আৰু ক্ষাৰক যেতিয়া লগ লাগিব হেতু অম্ল আৰু ক্ষাৰক কি কৰে হেতু প্ৰশম কৰে অম্লৰ লগত ক্ষাৰক যোগ দি দিলে তা হেতু কি হ'ব প্ৰশম হৈ যাব গতিকে মাটিখিনি আম্লিক হৈ নাথাকিব ক্ষাৰকীয় হৈ নাথাকিব গতিকে ক্ষাৰকীয় দ্ৰৱ যোগ দিয়ে নেক্সট কোৱেশ্চনটো দিছে নেক্সট প্ৰশ্নাৱলী পেজ নম্বৰ 33 খিনি লৈছো নেক্সট কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটো দিছে যৌগ CaOCl ৰ সাধাৰণ নামটো কি যৌগ CaOCl ৰ সাধাৰণ নামটো হ'ল ব্লিচিং পাউডাৰ নেক্সট কোৱেশ্চনটো দিছে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম হ'ল কেলছিয়াম হাইড্ৰক্সাইড নেক্সট কোৱেশ্চনটো দিছে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম লিখা এই কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম হ'ল সোডিয়াম কাৰ্বনেট নেক্সট কোৱেশ্চনটো দিছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় বিক্ৰিয়াটো সমীকৰণটো দিয়া
সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে সোডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় বিক্ৰিয়াটো হ'ব বিক্ৰিয়াটো লিখিলো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট গতিকে কি হ'ব সোডিয়াম কাৰ্বনেট আৰু হাইড্ৰোজেন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব নেক্সট কোৱেশ্চন হৈছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো হ'ল প্লাষ্টাৰ অফ পেৰিছ যেটো আমাৰ হাত ভাঙিলে বা তেনেকুৱা বৰি বা তেনেকুৱা কিবা ভাঙিলে আমাৰ যেটো প্লাষ্টাৰ লগোৱা হয় হেতু কয় প্লাষ্টাৰ অফ পেৰিছ গতিকে প্লাষ্টাৰ অফ পেৰিছৰ মাজত যেতিয়া পেৰিছ আৰু পানীৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে গতিকে এটো হ'ল প্লাষ্টাৰ অফ পেৰিছ এটো প্লাষ্টাৰ অফ পেৰিছৰ সমীকৰণ পানীৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া হলে এটো উৎপন্ন হয় জিপসাম গতিকে এই দুটা এটো মনত ৰাখিব লাগিব CaSO4 এটো half of H2O গতিকে এটো যেতিয়া পানীৰ লগত বিক্ৰিয়া হয় গতিকে এটো আমাৰ উৎপন্ন হয় ইয়াত ডিফাৰেন্সটো ইয়াত হাফ হয় আৰু যেটো জিপসাম হয় জিপসামত হেতু হাফৰ ঠাইত 2 হয় গতিকে হেতুৱে ডিফাৰেন্সটো নেক্সট কোৱেশ্চনটো আছে নেক্সট কোৱেশ্চন এটো ইমানখিনি শেষ হ'ল নেক্সট যিখিনি শেষৰ পাঠটোৰ শেষত যিখিনি কোৱেশ্চন আনসাৰ আছে সেইখিনি নেক্সট এটা ভিডিঅত ডিসকাস কৰিম গতিকে আজিলৈ থ্যাংক ইউ